ভুল নাইতো আকৌ বাৰে বাৰে সুধিছো ভুল আছে নে নাই নাই বুলি কৈ আছো নাই ন তো গাইছ আপোনালোকে দেখিছে দুলৰা শৰ্মা আৰু তেখেতৰ ৱাইফ ধনু কলিজাৰ মাজত কিছু মনোমালিন্য তথা এয়াৰি হৈ আছে তো আচল কাহিনী আজি আপোনালোকক দেখাম বলকচোন আচল কাহিনী আপোনালোকৰ মাজত আজি লৈ আহিছোঁ বলক তো এই ভিডিঅ'টো আপোনালোকে ভালদৰে চাওক সকলো আপোনালোকে বুজি পাব তো বলক এফালে বাও আছে এফালে মাও আছে আমাৰ অলপ আলোচনা হ'ল তাৰ মাজতে এফালে ধনু কলিজা আছে আৰু বহুতে সুধি আছিল মানে কথাটো হৈছিল কি আৰু তোমালোকৰ মানে এৰাইৰ নিচিনা হোৱা নিচিনা শুনা পাইছিলোঁ আৰু কথাষাৰ কি মানে কি হৈছিলে তোমাৰ লগত সেইটো কোৱা তুমিতো নিজে জানা আমাৰ ঘৰলৈ কিমান মানুহ আহি থাকে এনেখন ঘৰ ওচৰ নবৌ হলে ভাই এটা আহিছিলে নবৌ ভাই সিও আমাৰ ভিডিঅ' চাই আৰু এনেকে কৈ পিনি মোক এনেকুৱা কান্ধত থৈ পিনি ফটো কপি মাৰিলে বা নবৌ যাংগে দে বুলি কৈ পিনি সেই ফটো কপি লৈ পিনি সি ঘৰলৈ গৈ পিনি ব্লেকমেইলিং কৰিছে মোক এনেকে ফটো কপি ভাইৰেল কৰি দিম আমাৰ সংসাৰৰ মাজত জুই লগাইছে আৰু কৈছে কি তহঁতক জীৱনে বৰবাদ কৰি দিম ফটো কপি ভাইৰেল কৰি দিম আৰু ফটো কপি একো ফটো নাই তাত অকল এনেকে ধৰি থকা ফটো আৰু মানে কি হৈ গ'ল ধনু কলিজা মানে ব্লক লিষ্টত নম্বৰটো ভৰাই থৈ দিছিলে হা যেতিয়া ব্লক লিষ্টত নম্বৰটো ভৰাই থৈ দিছিলে আৰু সেই নম্বৰটোৰ পৰা প্ৰায় মিছ কল আহি আছিলে ওপৰতে মিছ কলটো দেখাই নহয় ব্লক চিনত আৰু মই মিছ কল পাই কিনি মই লগে লগে ফোন কৰিলোঁ আৰু ফোন কৰাৰ লগে লগে তাৰ পৰা ধনু কলিজাক মই কথা পাতিবলৈ ক'লোঁ ওচৰতে মই বহি আছিলোঁ ধনু কলিজাক কৈছে তোক পলুৱাই লৈ গুচি আহিম তাৰ পৰা ধনু কলিজাই ক'লে মোৰ মতা আছে হা মতা আছে বুলি কোৱাৰ পিছত তাৰ পৰা কৈছে তোৰ ওচৰত মোৰ এখন যে ফটো আছিলে আৰু সেই ফটোখন মই ভাইৰেল কৰাই দিম আৰু সেই বুলি ক'লে লগে লগে তো মোৰ মাইণ্ডততো বেলেগ এটা খেলিবই ন কি ফটো ভাইৰেল কৰাব আৰু কিয় ভাইৰেল কৰাব কি কাৰণত ভাইৰেল কৰা কেইদিন হ'ল এতিয়া এসপ্তাহ হ'ল আৰু তুমি সিহঁতৰ ওপৰত কেছ কৰিব লাগিব ব্লেকমেইলিং কৰিছে তোমাক কি বুলি কৈছিলে ভাইৰেল কৰিব ফটো হা মোৰ মাইণ্ডততো খেলিবই ন কি ফটো বা আৰু সেয়েহে ফটোখনো ওলাই পৰিব তুমি সিহঁতৰ ওপৰত কেছো দিব লাগিব কেছ দিবা নে নিদিয়া হা দিবা কেছ দিবা কি বুলি দিবা মোক ব্লেকমেইলিং কৰিছিলে ফটোখন সঁচা নে মিছা ফটোখন মৰাটো সঁচা কেনেকে মাৰিছিলে এনেকে কান্ধত কি বুলি কৈছিলে যাংগে বুলি কৈ ফটো মাৰিছে ফটোখন মাৰি কিনি সি গুচি গ'ল গুচি যোৱাৰ পিছত যে ফোন কৰি কিনি কৈছে যে ফটো এখন আছে ব্লেকমেইলিং কৰিছে তোৰ লাইফ গোটেই লাইফ বৰবাদ কৰি দিম সৰ্বনাশ কৰি দিম বুলি কৈছে আৰু সেইষাৰ কথা কেলে ক'লে আৰু তোমাক যে পলুৱাই লৈ যাম বুলি যে সেই ফোনটোত যে মোৰ ওচৰত থাকোঁতে যে কৈছিলে কেলে কৈছিলে মই কি জানো কেলে হা আৰু ধনু কলিজা কৈছিলে মোৰ মতা আছে মই কেলে যাম বুলি তথাপিতো সি মান্তি হোৱা নাই ওচৰত মই ৰখি আছো কলটো চাউণ্ডটো ডাঙৰ কৰি কিনে যাতে মই কিনো কথা পাতিছিলে সেদিনো কি কথা পাতে মই শুনিব বিচাৰিছিলো সেই ৰেকৰ্ডিংখিনিও মোৰ লগত আছে গোটেইখিনি সি যেনেকে ভাবুকি দিছে যেনেকে ধমক দিছে আৰু ল'ৰাটোৰ ফটো মোৰ লগত আছে নেক্সট ভিডিঅ'ত ল'ৰাটোৰ ফটোৰো মই উলিয়াই আছো আৰু সি ক'ৰ হয় সি মাজুলী হয় আৰু এটা ল'ৰা ক'ৰ হয় ঘিলামৰা আৰু সেই দুইটা ল'ৰাৰ মই একদম নিউজলৈকে গৈ আছো নিউজলৈকে মই দেখুৱাই আছো ধনু কলিজাৰ যদি ভুল আছে এৰাৰি হ'লে তুমি কিবা কৰিবা হা তোমাৰ ভুল আছে নে নাই সেইটো কোৱা হা সিহঁতৰ ৰেকৰ্ডিং হয় কল ৰেকৰ্ডিং আৰু সিহঁতৰ যিখিনি ভইচ ৰেকৰ্ডিং হোৱাটছআপৰ গোটেইখিনি কথা পতা মোৰ লগত আছে মই কেলে এনেকুৱা কৰিলি আৰু কি হৈছিলে সেই বুলি কওঁতে সিহঁতি মোক ধমক দিছে আৰু মোক ভাবুকি দিছে আৰু ভাবুকি যিহেতু দিছে কেছখন দিব লাগিব ধনু কলিজা আৰু মই গৈ আছো পিছত যদি তুমি সলনি হৈ যোৱা হা ভুল মোৰে আছিলে কথা পাতিছো সেইটো কৈছোচোন কথা পাতিছো হয় বুলি কিন্তু ফটোকপি এনেকে ধৰি পিনি মই আছে পাইছে আৰু বেটিৰ মুখলৈ চাই তুমি যদি কেছখন দিয়া কালি গৈ কিনে কেছখন দিবগে লাগিব দিবানে হা আৰু যোন জড়িত আছিলে সিহঁতৰ ওপৰতো কেছ ইনকুৱাৰী হ'ব লাগিব হা